লাচিত বৰফুকন, যাৰ নাম শুনিলেই প্ৰতিজন অসমীয়াৰ বুকুত উঠলি উঠে অফুৰন্ত সাহস, যাৰ বীৰত্বই অসমীয়া জাতিক বচাই ৰাখিছে, যাৰ পৰাক্ৰমে অসমীয়া জাতিক বিশ্বৰ দৰবাৰত পৰিচয় কৰাইছে, সেয়া আন কোনো নহয়, সেয়াই হ'ল আমাৰ অসমীয়া জাতিৰ শক্তিবীৰ লাচিত বৰফুকন। লাচিত বৰফুকন অসমীয়া জাতিৰ আৱেগ আৰু স্বাভিমান, যাৰ বীৰত্বই অসমীয়াৰ বুকুত এতিয়াও শিহৰণৰ সৃষ্টি কৰে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ যে যদি আপুনি জানিব বিচাৰে বহুতো নজনা কথা, তেন্তে ছাবস্ক্ৰাইব কৰক আমাৰ চেনেলটো, লগতে বেল আইকনটো দবাই দিয়ক সকলোবোৰ নটিফিকেশ্যন পোৱাৰ বাবে। লাচিত বৰফুকন আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা মোমাই তামুলী বৰবৰুৱাৰ ঔৰাসজাত সন্তান। সৰুৰে পৰাই বৰফুকন সকলো বিদ্যাতে পাৰগত আছিল, সেয়েহে তেওঁক আহোম ৰাজসভাৰ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাছতি ধৰা তামুলী পদত নিয়োগ কৰা হৈছিল। লাচিতৰ সাহস আৰু বীৰত্ব আৰু কৰ্মনিষ্ঠা দেখি সেই সময়ৰ আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহই লাচিত বৰফুকনক আহোম সেনাৰ সেনাপতি পদত নিয়োগ কৰিছিল। সেনাপতিৰ দায়িত্বভাৰ গ্ৰহণ কৰি বৰফুকনে দেশৰ সেনাক একগোট কৰি নতুন নতুন যুদ্ধ কৌশল, নতুন নতুন যুদ্ধ নীতি শিকোৱাত গুৰুত্ব প্ৰদান কৰিছিল। আহোম সেনাৰ মাজত যেন নতুনকৈ প্ৰাণৰ সঞ্চাৰ হৈছিল। সেই সময়ত গুৱাহাটীখন মোগলৰ অধীনত আছিল। 1667 খ্ৰীষ্টাব্দত লাচিত বৰফুকনে পোনপ্ৰথমবাৰৰ বাবে গুৱাহাটী উদ্ধাৰৰ প্ৰচেষ্টা চলাই আৰু মোগলসকলক আক্ৰমণ কৰে। আহোম সেনাৰ বীৰত্ব দেখি মোগল সেনা পলাবলৈ বাধ্য হয়। বহু সংখ্যক মোগল সেনাৰ মৃত্যু ঘটে। এই আক্ৰমণত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ দুয়োপাৰেই আহোম সেনাই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হয়। লগতে বংগৰ নবাব মিৰ্জুমলাই 1662 খ্ৰীষ্টাব্দত বন্দী কৰি নিয়া ভালেমান অসমীয়া সৈন্যক লাচিত বৰফুকনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আহোম সেনাই ইটাখুলি আৰু গুৱাহাটীৰ দুৰ্গ অধিকাৰ কৰি 1667 খ্ৰীষ্টাব্দৰ 2 নৱেম্বৰৰ নিশা সপোনৰ গুৱাহাটীখন নিজৰ অধীনলৈ আনে। এনেদৰে সুখ শান্তিৰে এটা বছৰ পাৰ হৈছিলহে মাত্ৰ। পৰাজিত হোৱা মোগলে প্ৰতিশোধ লোৱাৰ স্বাৰ্থত 1669 খ্ৰীষ্টাব্দৰ ফেব্ৰুৱাৰী মাহত সেনাপতি ৰামসিংহৰ নেতৃত্বত পুনৰ অসম আক্ৰমণ কৰিবলৈ আহে। সেই সময়ত মোগলৰ লগত যুদ্ধ কৰিবলৈ আহোম সেনা সম্পূৰ্ণৰূপে প্ৰস্তুত হোৱা নাছিল। সেনাপতি লাচিত বৰফুকনৰ অসন্মতি স্বত্তেও স্বৰ্গদেউৰ কঠোৰ নিৰ্দেশনা মানিবলৈ বাধ্য হৈছিল তেওঁ। লাচিত বৰফুকনে বুদ্ধিৰ চলেৰে সম্ভাৱ্য বিপদৰ সন্মুখীন হবলৈ প্ৰস্তুত হৈছিল আৰু 1669 খ্ৰীষ্টাব্দত সংঘটিত হৈছিল আহোম আৰু মোগলৰ মাজত আলাবৈৰণ। এই যুদ্ধত একেদিনাই আহোমৰ 10,000 সেনাই প্ৰাণ আহুতি দিছিল। সেই সময়ত লাচিত বৰফুকনে দুখ মনেৰে কৈছিল, আমাৰ প্ৰতিজন সৈন্য একোটা হাতী, আজি মই তেনেকুৱা 10,000 সৈন্য হেৰুৱালো। এনে এটা জটিল সময়তো লাচিত বৰফুকন ক্ষণিকৰ বাবেও ভাগৰি পৰা নাছিল। এই যুদ্ধত আহোমৰ বৰ বেয়াকৈ পৰাজয় হৈছিল। গোটেই অসমীয়া সেনাৰ মনোবল ভাঙি পৰিছিল। এনেদৰে ঘাত প্ৰতিঘাতৰ মাজেৰে 2 বছৰ পাৰ হোৱাত 1671 চনত আৰম্ভ হৈছিল বিশ্ব প্ৰসিদ্ধ শৰাইঘাটৰ ৰণ। সেই সময়ত মোগলৰ সেনাপতি আছিল ৰামসিংহ। সেনাপতি ৰামসিংহৰ নেতৃত্বত মোগলৰ 30,000 পদাতিক, 18,000 অশ্বাৰোহী, 30,000 কাঁড়ী, 30খন যুদ্ধ জাহাজ লৈ এক বিশাল মোগল সেনাবাহিনী উপস্থিত হল সেই অসম আক্ৰমণৰ উদ্দেশ্যে। মোগলৰ সহস্ৰাধিক সেনাৰ সন্মুখত আহোমৰ সেনা আছিল তেনেই তাকৰ আৰু দুৰ্বল। সেই সময়ত বীৰ লাচিত বৰফুকন নৰিয়াত পৰিছিল। নৰিয়া গাড়ী লাচিত বৰফুকনে হাতত হেংদাং লৈ নামি পৰিল যুদ্ধৰ বাকৰিত। লাচিত বৰফুকনৰ এনে উদ্যম দেখি ভাগৰি পৰা অসমীয়া সেনাৰ মনোবল ঘূৰি আহিল। মোগলৰ সহস্ৰাধিক সেনাক ৰুধিবলৈ লাচিত বৰফুকনে গড় নিৰ্মাণৰ বুদ্ধি কৰিলে আৰু আহোম সেনাক একে ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰিবলৈ আদেশ দিলে। এই কামৰ দায়িত্বভাৰ তেওঁৰ নিজৰ মোমায়েকক অৰ্পণ কৰিলে। কিন্তু গড় নিৰ্মাণৰ কামত মোমায়েকে গাফিলতি কৰাৰ বাবে লাচিত বৰফুকনে নিজৰ হেংদাং উলিয়াই মোমায়েকক দুচেওকৈ কাটিলে আৰু ক'লে, দেশতকৈ মোমাই ডাঙৰ নহয়। লাচিত বৰফুকনৰ এনে সাহস দেখি আহোম সৈন্য উৎসাহিত হৈ পৰিল। আহোম সৈন্য একে ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কৰি পেলালে। গড় নিৰ্মাণ হোৱাত মোগলৰ গুৱাহাটী প্ৰৱেশৰ ৰাস্তা বন্ধ হৈ পৰিল। গুৱাহাটীত প্ৰৱেশ কৰিবলৈ মোগলৰ হাতত এটাই ৰাস্তা বাকী ৰৈছিল, সেয়া হ'ল বিশাল ব্ৰহ্মপুত্ৰৰ বুকু। মোগলৰ স্থল সেনা বহুত শক্তিশালী আছিল যদিও জল সেনা আছিল অতি দুৰ্বল। পানীত যুদ্ধ কৰাত মোগল সেনা পাকৈত নাছিল। ইয়াৰে সুবিধা লৈ আহোম সেনাই প্ৰত্যেক ৰাতি মোগলৰ ওপৰত নাৱেৰে আক্ৰমণ কৰিবলৈ ধৰিলে। ব্ৰহ্মপুত্ৰৰ বুকু যুদ্ধ নাৱেৰে ভৰি পৰিল। পাহাৰৰ ওপৰৰ পৰাও অসমীয়া স্থল সেনাই শত্ৰুৰ ওপৰত কাঁড়, হিলৈ, বৰটোপ আদিৰে উপৰ্যপৰি আক্ৰমণ চলালে। ৰামসিংহৰ নেতৃত্বত অসমলৈ অহা আক্ৰমণকাৰী মোগল বাহিনী সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিল। আহোম সেনাই দিনত মোগলৰ ওপৰত আক্ৰমণ কৰা নাছিল আৰু নিশা হোৱাৰ লগে লগে জঁপিয়াই পৰিছিল মোগলৰ ওপৰত। লাচিতৰ সুদক্ষ ৰণ কৌশলৰ ওচৰত মোগল সেনাই বেছি পৰ টিকি থাকিব নোৱাৰিলে। আহোম সেনাই মোগলক সন্মুখ আৰু পিছ দুয়োফালৰ পৰা আক্ৰমণ কৰিলে।
আক্ৰমণত মোগল সৈন্য চেদেলি ভেদেলি হৈ পৰিল। মোগলৰ বহুতো শীৰ্ষ বিষয়া আৰু অন্য 4,000 সৈন্যৰ মৃত্যু হোৱাত মোগল সৈন্য দুৰ্বল হৈ পৰিল। বহুতো মোগল সৈন্য যুদ্ধ এৰি পলাবলৈ বাধ্য হল। এনেদৰে বৃহৎ মোগল সেনাই অসমীয়া সেনা আৰু লাচিতৰ ওচৰত পৰাজয় বৰণ কৰিবলৈ বাধ্য হল। শৰাইঘাট যুদ্ধত আহোম সেনাই বিজয় ধ্বজা উৰুৱাবলৈ সক্ষম হল। পৰাক্ৰমী অসমীয়া সেনাৰ আত্মবলিদান অথলে যাবলৈ দিয়া নাছিল লাচিতে। কেতিয়াও ভাগৰি নপৰা অসমীয়া সেনা আৰু বীৰ লাচিতৰ সন্মুখত মোগল সেনা বাহিনীৰ আলৈ আথনি হল। এয়াই আছিল অসমীয়া সেনা আৰু মহান বীৰ লাচিত বৰফুকন। একেটা ৰাতিতে গড় বান্ধি নৰিয়াগাৰে হেংদাং লৈ মোগলক খেদি পঠিওৱা লাচিত বৰফুকন, যাৰ বীৰত্বই আজিও প্ৰতিজন অসমীয়াৰ বুকুত শিহৰণ জগায়। দুৰ্ভাগ্যবশত শৰাইঘাট যুদ্ধৰ এবছৰ পিছত 1672 খ্ৰীষ্টাব্দত নৰিয়াত পৰি বীৰ লাচিত বৰফুকন স্বৰ্গগামী হয়। তেওঁৰ মৃত্যুত গোটেই আহোম ৰাজবংশত শোকৰ ছাপ পৰে। অসম আৰু অসমীয়াই হেৰুৱাই এজন মহান বীৰক। আপুনি বাৰু জানেনে, নেশ্যনেল ডিফেন্স একাডেমীত প্ৰতি বছৰে হোৱা বেষ্ট কেডেটজনক লাচিত বৰফুকন নামৰ এৱাৰ্ডেৰে সন্মানিত কৰা হয়। 1999 চনৰ পৰাই এই এৱাৰ্ড দি অহা হৈ আহিছে। বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।